2017 জুলাইত যোগদান কৰিছিল অসম আৰক্ষীত 5 বছৰতে গঢ়িছে সম্পত্তিৰ পাহাৰ এয়া বকুৰ ডাকুৱাপাৰা নামৰ স্থানত এটা বৃহৎ অট্টালিকা সদৃশ ভৱনৰ নিৰ্মাণ কাৰ্য গাঁথনিৰ প্ৰাৰম্ভিক কামৰ পিছত এতিয়া ছাদ ঢালাই দিয়াৰ বাবে চলিছে বিশাল প্ৰস্তুতি এই সমগ্ৰ প্ৰস্তুতিটো সামান্য কথা নহয় এয়া লাখ লাখ টকা বাজেটৰ এটা অট্টালিকা নিৰ্মাণৰ প্ৰস্তুতি জানিব পৰা মতে এতিয়ালৈ প্ৰত্যক্ষ হোৱা এইখিনি কামতে ব্যয় হৈছে 25 লক্ষাধিক টকা কথা হ'ল অভিযোগ মতে এই নিৰ্মীয়মান অট্টালিকাটোৰ গৰাকী নগাঁৱত জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙুৰ খাই পৰা এছআই এইজন আভাজ্যোতি ৰাভাৰ 2017 চনৰ জুলাই মাহতহে অসম আৰক্ষীত যোগদান কৰা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই মাথো এই অট্টালিকা নিৰ্মাণ কৰিবলৈ লোৱাই নহয় ডাকুৱাপাৰাত চুবুৰীয়াৰ মাটিও আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগেৰে দখল কৰিছে পাকে প্ৰকাৰে আভাজ্যোতিৰ সেই দুষ্কাৰ্যৰ কথা ক'লে ভুক্তভোগী চুবুৰীয়াই আভাজ্যোতি ৰাভা নাই কি সেইটো নাজানো আৰু এতিয়া সিয়ে বনাওঁ বুলি কৈছে আৰু বনায়ো আছে যেতিয়া নেকি কেছটো পালোঁ তেতিয়াহে গম পালোঁ নিশ্চয় ধোৱা আছিল বহুত এইটো আমাৰ পুখুৰীয়ে আছিলে আৰু বিৰাট ধোৱা এক গ'ল এক বুক হয় আৰু এনেকুৱা আমি ইয়াতে গুৰু চাৰাতে এইতে আৰু গা উঠিছিলোঁ গুৰুকো পানী খুৱাইছিলোঁ এতিয়া মাটি বা কেনেকৈ দাম চলি আছে মই নাজানো সি যে এতে ঘৰ বনাই আছে আমি নাজানো ডেকাপাৰাৰ বুলি এনে গম পাওঁ আৰু মালিকটা এতিয়া ৰাতি মিস্ত্ৰীকেইটা আহে কয় আৰু হেৰি ৰাতি আহা বুলি কয় 12টা বজাত আহে কেতিয়াবা 1টা বজাত আহে সেনেকৈ কয় আৰু মিস্ত্ৰীকেইটাই এই ইটো মানে হেঙাত দিছিলোঁ আমি ইটোকো মানে ৰাইজে আমাক ভাঙি চিঙি চব মানে হেৰি কৰি দিলা আৰু হাঙাৰগিলা কাটি আৰু বেলেগকৈ দিলা মানুহ নহওঁতে সেইখিনিও কৰি দিল ইফালে ৰাস্তাখনকো উলিয়াই দিল আমাৰ মানে ৰাস্তাই নোহোৱা নিচিনা সেনেকা কৰি দিছে আমাৰ যে চৰকাৰী মাটি এনে তুজি কৰা সেইকাৰণে আৰু আমাক হেঁচাই আৰু পুলিচ চুলিচ লৈ আনিছিল ডাকুৱাপাৰাৰ এই নিৰ্মাণ কাৰ্যৰ মুঠ বাজেট কোটি টকাৰ অধিক এটা অংশ অভিযোগ মতে দখল কৰিলেও অট্টালিকা নিৰ্মাণ কৰি থকা মাটিখিনি কেইবা লাখো টকাত ক্ৰয় কৰা হৈছে মাথো এয়াই নহয় বকুৰ বন্দাপাৰা আৰু মিৰ্জাৰ ৰাণী অঞ্চলতো এছআই আভাজ্যোতি ৰাভাই কোটি টকীয়া মাটি ক্ৰয় কৰাৰ অভিযোগ আছে এই সকলোবোৰেই হৈছে আভাজ্যোতি ৰাভাই অসম আৰক্ষীত যোগদানৰ পিছত অৱশ্যে আত্মীয়সকলৰ মতে 12 বছৰে চাকৰি কৰি আছে আভাজ্যোতি ৰাভাই 2010 চনতে CISFত যোগদান কৰিছিল আভাজ্যোতি ৰাভাই 2017ত লাভ কৰে অসম আৰক্ষীৰ চাকৰি আনহাতে জুনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ মাজত আভাজ্যোতি সোমাই পৰাটো হেনো বিশ্বাস কৰিব পৰা নাই পৰিয়ালৰ লোকে আভাজ্যোতিকটো আজি মই বুলিয়ে নহয় সকলোৱে যিটো তাৰ নিউজ চলাই আছে কোনো বিশ্বাস কৰিব পৰা নাই যে তেনেকুৱা সেই ল'ৰা আৰু মই কি ক'ম মই আৰু তাক সৰুৰ পৰাই জানো নিজে কলা পকালৈ ডাঙৰ কৰা চলি সেইটো ভৱিষ্যততে এনেকুৱা ধৰণৰ কিবা এটা বেলেগ বেয়া লাইনত কাম কৰিব বুলি মোৰ কোনোদিনে বিশ্বাস মুঠেই নাই আৰু সেইকাৰণে মই মানি ল'ব পৰা নাই চাকৰি সম্ভৱ 12 বছৰ বেছি হৈ গ'ল তো 2010 মানতে সেই CISFত গৈছিল তাৰপিছতে APSC পাছ কৰি আসাম পুলিচত জইন কৰিলে পিছে আত্মীয়ই এনেদৰে ক'লেও আভাজ্যোতি ৰাভাৰ উপাৰ্জনৰ অংকটো নিমিলে 5-6 বছৰ চাকৰিৰ পিছত অসম আৰক্ষীৰ এছআই এজনৰ দৰমহা হয় মাহে 45ৰ পৰা 50 হাজাৰ টকাৰ ভিতৰত CISFৰ চাকৰিৰ পৰা ধৰিলেও আভাজ্যোতি ৰাভাৰ নিয়মীয়া দৰমহাৰ ধনেৰে এনেদৰে সম্পত্তি ক্ৰয় কৰি ফুৰিব নোৱাৰে এজন এছআই পৰ্যায়ৰ আৰক্ষীয়ে চাকৰিৰ এনে কম সময়ৰ ভিতৰতে ইমান সম্পত্তি কিদৰে গঢ়িলে সেয়া এক ডাঙৰ প্ৰশ্ন বকুৰ পৰা গোবিন্দ দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম